নমস্কাৰ সকলোকে নৱবৰ্ষৰ উলক জনালো আহক আজি এই ভিডিঅ'টোত আলোচনা কৰো সেন্ট্ৰেল গভৰ্ণমেন্টৰ এখন অতি গুৰুত্বপূৰ্ণ আঁচনি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা PMSBY আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা PMJJBY যি চৰকাৰৰ দ্বাৰা সঞ্চালিত অতি সুলভ আৰু উপকাৰী বীমা আঁচনি এই আঁচনিৰ ধন ক্লেইম কৰিবলগীয়া নহয় বাট নিয়তিৰ বিধি আমি কোনো ক'ব নোৱাৰো সেই কাৰণে এই দুখন আঁচনিত নাম ভৰ্তি কৰি থোৱাটো নিশ্চয় বেয়া নহয় পলম নকৰি আহক এই দুখন আঁচনিৰ বিষয়ে অলপ আলোচনা কৰো মতে হাতত তুলি লৈছো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা PMSBY যিখন হৈছে ব্যক্তিগত দুৰ্ঘটনাৰ বীমা আঁচনি মানে এক্সিডেন্টত কিবা বিজুতি ঘটিলে এই আঁচনিখনৰ মাধ্যমেৰে 2 লাখ টকা লৈকে ক্লেইম কৰিব পাৰো PMSBY কোনে এপ্লাই কৰিব পাৰে বেংক একাউণ্ট থকা 18 পৰা 70 বছৰ বয়সৰ ভিতৰৰ সকলো লোকে PMSBY এপ্লাই কৰিব পাৰে যদিহে একাধিক একাউণ্ট থাকে তেতিয়া কেৱল এটা একাউণ্টৰ এগেইনষ্টতহে খুলিব পাৰিব PMSBY সুবিধাসমূহ কি দুৰ্ঘটনাত মৃত্যু হলে নমিনিয়ে 2 লাখ টকা পাব প্ৰাকৃতিক দুৰ্যোগ বা কোনোবাই হত্যা কৰিলেও এই স্কিমৰ পইচাখিনি পাব কিন্তু আত্মহত্যা কৰিলে কোনো ধন নাপায় দুটা চকুৰ দৃষ্টি হেৰুৱালে বা দুখন হাত বা দুখন ভৰিৰ চলন ক্ষমতা হেৰুৱালেও পাব 2 লাখ টকা এটা চকু বা এখন হাত বা এখন ভৰিৰ চলন ক্ষমতা হেৰুৱালেও পাব 1 লাখ টকা মানে টোটেল ডেমেজৰ কাৰণে 2 লাখ টকা আৰু পাৰ্চিয়েল ডেমেজৰ কাৰণে 1 লাখ টকা প্ৰিমিয়াম কিমান বছৰত কেৱল 20 টকা এই পৰিমাণটো স্বয়ংক্ৰিয়ভাৱে বেংকৰ একাউণ্টৰ পৰা কটা হয় ক্লেইম প্ৰচিডিউৰ আজিকালি বহুত ফাষ্ট হ'ল ইয়াৰ কাৰণ হ'ল এতিয়া বেংক বীমা কোম্পানীক নথিপত্ৰ হাৰ্ড কপি জমা দিয়াৰ বাধ্যবাধকতা নাথাকে ইয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক ভাৱে ফটোকপি আপলোড কৰিলেই হ'ল যেহেতু ইয়াৰ মূল কপিৰ ভৌতিক স্থানান্তৰণ প্ৰয়োজনীয় নহয় যাৰ ফলত ডকুমেন্টবোৰ বেংকে বাই পোষ্ট নপঠায় জাস্ট পোৰ্টেলত আপলোড কৰি দিয়ে আৰু সেই কাৰণে দাবীদাৰে নথিপত্ৰ বেংকত দাখিল কৰাৰ 14 দিনৰ ভিতৰতে ক্লেইম লাভ কৰিব পাৰে PMSBY ক্লেইমৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ মৃত্যুৰ ক্ষেত্ৰত ডেথ সাৰ্টিফিকেট FIR বা পঞ্চনামা আৰু পোষ্টমাৰ্টম ৰিপৰ্ট অক্ষমতা বা ডিসেবিলিটিৰ ক্ষেত্ৰত FIR বা পঞ্চনামা ডিসেবিলিটি সাৰ্টিফিকেট যিখন সিভিল সাৰ্জনে দিয়ে আৰু হস্পিটেলৰ ৰিপৰ্ট সব একেবাৰে কম ডকুমেন্ট লাগে ক্লেইম কৰিব নেক্সট হল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা PMJJBY এখন এনেকুৱা ধৰণৰ আঁচনি যিখনত যিকোনো কাৰণত মৃত্যু হলে 2 লাখ টকাৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়া হয় PMJJBY কোনে নাম ভৰ্তি কৰিব পাৰে 18 পৰা 50 বছৰ বয়সৰ লোকে যাৰ বেংক একাউণ্ট আছে PMJJBY দৰে কেৱল এটা একাউণ্টৰ পৰা নাম ভৰ্তি কৰিব পাৰি PMJJBYৰ সুবিধাসমূহ কি যিকোনো কাৰণত মৃত্যু হলে পৰিয়ালে 2 লাখ টকা পাব প্ৰিমিয়াম কিমান বছৰত মাত্ৰ 436 rupees বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কটা হয় পলিচিখন কৰাৰ 30 দিনৰ ভিতৰত যদি পলিচি হোল্ডাৰৰ মৃত্যু হয় তেন্তে এই পলিচিত ক্লেইম কৰিব নোৱাৰিব এইটোক কয় 30 days লিয়েন পিৰিয়ড কিন্তু দুৰ্ঘটনাত মৃত্যু হলে তেনেকুৱা আকৌ একো লিয়েন পিৰিয়ড এপ্লাই নহয় PMJJBY এক্সিডেন্টৰ বাদে বেলেগ ধৰণে ডেথ হলে মাত্ৰ ডেথ সাৰ্টিফিকেটখন হলেই ক্লেইম কৰিব পাৰি আৰু যদি এক্সিডেন্ট হৈ মৃত্যু হয় তেন্তে PMSBY উল্লেখ কৰা নথিপত্ৰখিনি লাগিব মানে ডেথ সাৰ্টিফিকেট FIR বা পঞ্চনামা আৰু পোষ্টমাৰ্টমৰ ৰিপৰ্ট যিখিনি আমি অলৰেডি ডিসকাস কৰিছো
আৰু এটা ইম্পৰ্টেণ্ট কথা নোট কৰিব লাগে যে ঘটনা ঘটাৰ 30 দিনৰ ভিতৰত ক্লেইম ফৰ্ম বেংকত জমা দিয়াটো উচিত নমিনিয়ে তেওঁৰ কি নথিপত্ৰ বেংকত দিব লাগিব ক্লেইম ফৰ্ম যিখন বেংকৰ পৰাই পাই যাব KYC যেনে আধাৰ আৰু পান কাৰ্ড আদি আৰু বেংক একাউণ্টৰ ইনফৰমেশ্যন মৃতকৰ কি ডকুমেণ্ট লাগিব দুটা স্কিমৰ কাৰণে হেইটো অলৰেডি ভিডিঅ'টোৰ আগছোৱাতে আমি ডিসকাস কৰিছোৱে চাই লব সো এইখিনি আছিল এই দুটা স্কিমৰ ইম্পৰ্টেন্ট পইণ্ট এই ডিসকাশনৰ পৰা আমি এইটো বুজিলো যে PMSBY আৰু PMJJY অতি সস্তা আৰু অত্যাৱশ্যকীয় আঁচনি যাৰ ক্লেইম প্ৰচিডিউৰ অতি সহজ এই কেইখনমান ডকুমেণ্ট বেংকত দিয়ে ক্লেইম কৰিব পাৰি য'ত দৌৰি ফুৰিব নালাগে গতিকে পৰিয়ালৰ সুৰক্ষাৰ বাবে আপুনিও বেংকত গৈ খুলি লওক এই আঁচনি শেষত যদি ভিডিঅ'টো ভাল পালে লাইক কৰক আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি লওক ধন্যবাদ